তো আজি এটা সুন্দৰ প্ৰগ্ৰাম আমাৰ পূৰ্বজ্যোতি ক্লাবৰ দ্বাৰা আয়োজিত কালী মন্দিৰ যেহেতুকে স্বৰ্ণ জয়ন্তী ইয়াত উদযাপন কৰিব তাৰ উপলক্ষে আগতীয়াকৈ জলাভিষেক এটা ইয়াত কাৰ্যসূচী আছে ইয়াৰ পৰা গৈ নদীৰ পৰা পবিত্ৰ পানী সংগ্ৰহ কৰি আনি ইয়াত সংৰক্ষিত কৰা হ'ব গতিকে এই কাৰ্যসূচীটো এতিয়া আৰম্ভ হৈছেহি গতিকে মই আশা ৰাখিছোঁ এই ক্লাবৰ দ্বাৰা যিটো আয়োজন কৰিছে বা যিটো এতিয়া সোণালী জয়ন্তী পৰ্বটোতো পালন কৰিবলৈ গৈ আছে এইটো সুকলমে হওক আৰু আমাৰ যিহেতুকে ইয়াৰ গোসাইগাঁও মাজমজিয়াতে আমি ক'ব পাৰোঁ টাউনৰ লগতে সংলগ্ন গতিকে তেখেতসকলৰ যিটো আশা আকাংক্ষা এইটো পূৰ্ণ হওক আৰু ৰাইজে এই প্ৰগ্ৰাম কেইদিন চলি থাকিব তাতে আমি দেখিবলৈ পাইছোঁ আমাৰ সন্মানীয় শিৱ ডাঙৰে আশাৰ কথা আছে গতিকে সুন্দৰ এটা প্ৰগ্ৰাম হৈ যাব আৰু মই আহ্বান কৰিব বিচাৰিছোঁ আমাৰ অঞ্চলত থকা প্ৰত্যেক ৰাইজে যাতে সঁহাৰি জনায় আৰু আমাৰ পূৰ্বজ্যোতি ক্লাবে যিটো কাৰ্যসূচীটো লৈছে এইটো সাফল্যমণ্ডিত হয় গতিকে মই আশা ৰাখিছোঁ আমাৰ অনাগত যিটো আমাৰ কালী পূজা এইটো সবৰ কাৰণে মংগল হওক আমাৰ দেশৰ কাৰণে ৰাজ্যৰ কাৰণে প্ৰত্যেক ফেমিলিৰ কাৰণে এইটো শুভ কৰি আনক এইটো মই কামনা কৰিছোঁ